আজি দুপৰীয়াৰ ভাত সাজ ইমান ধুনীয়াকৈ জুতি লগাই খালোঁ একদম মন তৃপ্তি পৰি গৈছেগৈ দেই এয়া হৈছে কেপচিকামৰ আচাৰ লগত এটুকুৰি নেমু টেঙা আৰু এপিচ পুৰা ফ্ৰাই কৰা ফিছা মাছ আৰু লগতে আছে মাছৰ পেটুৰ ভাজি আৰু জানেই নহয় পেটুকণ থাকিলে বৰ ভাল লাগে মাছৰ পেটুকণ ভাজি খাই আৰু এয়া হৈছে কণবিলাহীৰ পিটিকা কেঁচা কণবিলাহী হয় ভাজি লোৱা নহয় আৰু লগত আছে বিট চালাড 2 পিচ দি দিছোঁ আৰু লগত আছে এয়া আমাৰ ছজনা কণবিলাহী মাছৰ দি এখন আঞ্জা কাৰণ এইটো ছজনাৰ সিজন ছজনা আঞ্জাখন নাখালে মনটো ভালেই নালাগে সেইকাৰণে ধুনীয়াকৈ বনাই ল'লোঁ মাছৰ লগত আৰু এয়া হৈছে চিকেন গ্ৰেভি আৰু এয়া সৰু সৰু নতুন বেবি পটেটো আৰু লগত ধুনীয়াকৈ চিকেনটো বনাইছিলোঁ আৰু ধুনীয়াকৈ গোটেইখিনি লৈ তাতে এটা কেঁচা জলকীয়া দি একাপ কুহুমীয়া গৰম পানী লৈ ভাত সাজ টেষ্টিকৈ